अरुणोदय आसनिखौ साफ्रोमबो सुबुङानो थालाङाजासे मोननांगौ। प्रत्येकजने अरुणोदय पाब লাগিব। दिनै तामुलपुर जिल्लानि सिङाव थानाय गयबारि बिटिसि बियाबनि बारकाटा गेलेग्रा फोथाराव मुलाम्फा मोनगिरिफोरनि लोगो हमनाय आरो समाज रांखान्थियारि हाबाफारि जायो। बे मेलाव बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बाहागो लानानै रायजो राजाफोरनि सिगाङाव अरुणोदय बिथांखिनि सायाव फोरमायथि होनानै बुङोदि अरुणोदय आसनिखौ साफ्रोमबो मुलाम्फागिरिफोरानो मोननांगौ। लोगोसे गोनांथि जायोब्ला मुलाम्फागिरिफोरनि अनजिमाखौ 1000निफ्राय 2000सिम हरबावगोन होनना रायजोनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया फोरमायलांदों होनना बुङो। प्रमद बर'आ मेलनि बिबुंथिनि गेजेरजों फोरमायबावोदि दोलोनि मोनफ्रोमबो दैदेनगिरिफोरखौ बिथोन होदों जाहाथे सासेबो सुबुङा थालाङा। बिटिआरनि गाहाय खुंगिरि प्रमद बर'आ बे मेलनि बिबुंथिनि गेजेरजोंनो फोरमायबावोदि थांनाय समनि सोरखारा नांगौ रोखोमनि सोरखारि न'खौ लुनानै होनो हायाखैमोन। नाथाय दायो 4 बोसोरावनो गयबारि बियाबाव फ्राय 10,000 सोरखारि न'खौ लुनानै होनो हाबाय होननानै बिबुंथियाव ओरैबायदि फोरमायो। प्रत्येकजने अरुणोदय पाब লাগিব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনা বিটিসি বড়োলেণ্ডত আহি কৈছে যে কবাৰ লাগিলে 1000-2000 বেছি আমি দিম কিন্তু সবে পাব লাগিব। এই কাৰণে আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা আমাৰ তলৰ যিবিলাক আমাৰ বুথৰ মানুহ আছে সবকো কৈছো যে কোনো যাহাতে বাদ পৰি নাযায়। তো সেই কাৰণে শ্ৰদ্ধা ৰাইজ যে আপোনালোকে যোৱা 2020 চনত যে এটা বিশ্বাস লয় আমাৰ ওপৰত ভৰসা লয় আপোনালোকে আমাক চৰকাৰত আহিবলৈ দিলে। কেন্দ্ৰত আমি অংশীদাৰী হলো, গুৱাহাটীত আমি দিছপুৰত অংশীদাৰী হলো আৰু বড়োলেণ্ডত আমি চৰকাৰ চলাই প্ৰত্যেকটো মুহূৰ্তত এটা টকা আমি চাই পেলাই কাম কৰিছো। আজি 40টা সমষ্টিত 40টা অডিটৰিয়াম হৈ গল। আগতে মিটিং কৰিবলৈ জাগা নাই, মানুহৰ ঘৰত বহি, মন্দিৰত বহি, দুৰ্গা মন্দিৰত বহি, স্কুলত বহি মিটিং কৰিব লাগে পলিটিকেল মিটিং বিলাক। আজিকালি কি হল 40টা সমষ্টিত 40টা অডিটৰিয়াম নিৰ্মাণ হৈ গল। বহুত কাম হৈ গৈছে। এই কাম বিলাক কৈ পেলাই মই শেষ কৰিব নোৱাৰিম। গতিকে বহুত আৰু মিটিং আছে। মই আপোনালোকক যোৱা 4টা বছৰত কতবা গৈছো যদিও কতবা যোৱা নাই যদিও সবৰৰ কথা মই জানো। আপোনাৰ পশ্চিম তামুলপুৰ ফালৰ পৰা যেতিয়া বানপানী হৈছে আমাৰ দিনত আমি ৰিলিফটো ঘৰ বনাব। এতিয়া সেইকাৰণে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিয়া হৈছে। এই আৱাস যোজনাৰ ঘৰ আগতে কি হল, আগৰ চৰকাৰৰ দিনত যেতিয়া ইয়াত বিপিএফ আছিলে এই কাম বিলাক কৰা নাছিলে। বহুত পেণ্ডিং আছে। 2010, 12, 14, 15, 16 এই ঘৰ বিলাক পেণ্ডিং হৈ আছিলে। এই পেণ্ডিং থকা ঘৰ বিলাক আজি আমাৰ আন্দাৰত হৈ গল। তো সেইকাৰণে কমপ্লিট হৈ গল। আজি আৰু নতুনকৈ হাজাৰ ঘৰ আমাৰ এই সমষ্টিত নিৰ্মাণ কৰা হৈ গল। এতিয়া 9,800 প্ৰায় 10,000 ঘৰ আমাৰ ইয়াত নিৰ্মাণ হৈ গল। 10,000 ঘৰ। আৰু আগত বিপিএফ চৰকাৰ থকা সময়ত 17 বছৰত 1,000 ঘৰ হোৱা নাছিলে। এই 4 বছৰত কিমান হল? 10,000 ঘৰ নিৰ্মাণ কৰা হৈ গল আমাৰ এই সমষ্টিৰ ভিতৰত। তো সেইকাৰণে এতিয়া মই অনুৰোধ কৰিবলৈ আহিছো যিসকলে ফাৰ্ষ্ট ইনষ্টলমেণ্টটো মানে পাই পেলাই ঘৰটো বনোৱা আৰম্ভ কৰিছে, সেকেন্ড ইনষ্টলমেণ্টটো কোনোবা খৰচ। তো সেইকাৰণে আধাৰ কাৰ্ড কি কয় আমাৰ আজি আয়ুষ্মান কাৰ্ডটো দিছে। আৰু সেই আয়ুষ্মান কাৰ্ড নোপোৱাৰ আগত আমাৰ দুখীয়া মানুহবিলাক বেমাৰ হলে কি কয়, আমি মৰি যোৱাই ভাল, হস্পিটেলত যাই আমি ঔষধ খাব নোৱাৰো। কিন্তু তামুলপুৰৰ কাৰণে ভাল খবৰ, অহা বছৰৰ পৰাই তামুলপুৰত মেডিকেল কলেজ আৰম্ভ হব। তাত ছাত্ৰ ছাত্ৰীও পঢ়িব আৰু লগতে কাম হৈ যাব। সেইকাৰণে আজিৰ সময়ত আয়ুষ্মান কাৰ্ডটো চবে বনাই ল'ব লাগিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ